নে কি হয় আপোনালোকে গমেই পায়, একো চুপেচ নাই। সেইকাৰণে ভাবিলোঁ কি আজি অলপ খানা বনোৱাৰে ভিডিঅ' এটা দি চাওঁ, আপোনালোকে কেনেনো পায়। আৰু আজি স্পেচিয়েলি গাহৰি বনাম আৰু আপোনালোককো দেখাম কেনেকৈ বনাওঁ। আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, একদম স্কিপ নকৰাকৈ। মাংসটো ফাৰ্ষ্ট ধুই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ। মাংসটো আমি বইল হ'বলৈ দিলোঁ, অলপ টাইম বইল হওক। বইল হোৱাৰ পাছত ধুনীয়াকৈ জুই দি দিছোঁ। আৰু যেতিয়া অকণমান বইল হ'ব দিব, অকণমান নিমখ দি দিব। তেতিয়াহ'লে অলপ দি দিওঁ, নিমখ দি দিব। আৰু এতিয়া মই কাটিম আপোনাৰ বাকী পিঁয়াজ, অকণমান নৰসিংহ দিম, নৰসিংহ লৈ আহিছোঁ। আৰু নেমু টেঙা অলপ দিম, আদা দিম আৰু আপোনাৰ নহৰু দিম। আৰু মিঠাতেল শ্লাইড দিম, বেছি নিদিওঁ, অকণমান দিম। আৰু তাৰে আগতে লাগিব আমাক আলু দুটা, পিঁয়াজ তিনিটা, এইখিনি বস্তু লাগিব। আৰু লাষ্টত এইখিনি ধনিয়া দি দিম। এইখিনি বৰ্তমান ছাইডত থৈ দিওঁ। ফাৰ্ষ্ট কাটিম পিঁয়াজটো। একদম চিম্পল বনাম, আপোনালোকে পাৰিব এনেকৈ বনাব। গাইজ, আমি ফাৰ্ষ্ট মাংসটো অলপ মাৰি ল'ম, তেতিয়াহ'লে টেষ্টটো ভাল আহে। মাৰি আধা ঘণ্টামান আমি ঢাকোন মাৰি থৈ দিম। আৰু ফাৰ্ষ্ট অলপ দিম জিৰা অলপ দি দিছোঁ। আৰু পিছত আৰু মছলা নিদিওঁ, এতিয়া একেবাৰে দি দিম। আৰু অলপ দিম মিট মছলা, এইটোৰ পৰা অলপ দি দিছোঁ। আগৰে খোলা পেকেট আছিলে, অলপ। আৰু অকণমান এতিয়া মিঠাতেল অলপ দিম, অলপমান শ্লাইড। অ'কে, মিঠাতেল অলপ দি দিছোঁ। আৰু অকণমান নেমু দিম। এতিয়া অলপ হালধি দিম, অকণমান হালধি দিম, বেছি নহয়, পিছত লাগিলে দি দিম। এইখিনিমান দি দিম, অকণমান জাষ্ট কালাৰটো আহিবৰ কাৰণে হালধি দি দিম। আৰু অকণমান কালাৰ দিম, কালাৰ অলপ দি দিম। আৰু এইটো মিক্স কৰিম। এতিয়া মিক্স কৰিম। দেখিছে নহয়, এয়া কি ধুনীয়া কালাৰ আহি গৈছে। মিক্স কৰি এতিয়া ধুনীয়াকৈ ঢাকোন মাৰি থৈ দিম। এতিয়া ইয়াত ঢাকোন মাৰি থৈ দিম। আৰু ওপৰত কিবা এটা ৰাখি থৈ দিম, যাতে ই খোল খাই যায়। আৰু আলু দিম এইখিনি। আলু বেছি দিছোঁ কাৰণ এইটো মানুহৰ জোখ লৈ কিনে। আমি 4টা মানুহ আছিলোঁ কাৰণে মই সৰু মিডিয়াম চাইজৰ 3টা আলু দিছোঁ। ধুনীয়াকৈ গ্ৰেভিটো ভাল হ'ব। এইখিনি এতিয়া লুকাই আছোঁ আধা ঘণ্টাৰ পিছত, কাৰণ আধা ঘণ্টা লাগিব। এইটো তলত যদি মাংসটো থ'লোঁ আধা ঘণ্টা থাকক তেনেকৈ, তেতিয়াহ'লে চেণ্টটো ভাল আহিব, স্মেলটো ভাল হ'ব। আধা ঘণ্টাৰ পিছত লুকাই আছোঁ। আৰু এতিয়া আমি মাংসটো হেৰি কৰোঁ, এই চাওঁ এবাৰ তেনেকুৱা হৈছে। এইটো হৈছে মছলাখিনি, এইটো হৈছে আলুটো, আৰু এইটো হৈছে মাংসটো। ৱাও, দেখিছেনে পুৰা ভাপ লাগি গৈছে, আহি মজা স্মেল এটা আহিছে ধুনীয়াকৈ।
ধনিয়া, এইটো হৈছে আদা নহৰু, এইটো হৈছে পিঁয়াজ আৰু এইটো হৈছে ভোট জলকীয়া। ধুনীয়াকৈ এতিয়া বনাম। আৰু অকণমান মিঠাতেল দিম এতিয়া। কাৰণ গাহৰি মাংসত তেল বহুত থাকে, অলপমান দি দিছোঁ। এতিয়া পূৰা ফ্ৰাই হৈ লওক মাংসটো। পানী দি দিওঁ। এনেকৈ মাংসটো দি আছোঁ মজাকৈ। অকণমান এতিয়া লাৰি দিম। গতিকে কিছুমান তেল উঠিছে, এনেকৈ লাৰি থাকিম অলপ সময়। চাওক কি ধুনীয়া কালাৰ আহিছে। অকণমান ঢাকনি মাৰি দিম এতিয়া 10 মিনিটৰ কাৰণে। আৰু কিমান তেল উঠিছে দেখাই পাইছে আপোনালোকে। এনেকৈ ফ্ৰাই কৰি থাকিম অলপ সময়। আৰু বেছি ফ্ৰাই কৰিব নালাগে, 10 মিনিট ফ্ৰাই কৰাৰ পাছত ধুনীয়াকৈ সিজি যাব, মছলাটো শুনাই যাব। আৰু এতিয়া দিম পিঁয়াজটো। পাঁচ মিনিট পিছত আকৌ এতিয়া লাৰিম। চেণ্টটো বঢ়িয়া হৈছে। চাওক কি ধুনীয়া হৈছে। পিঁয়াজটো ধুনীয়া তেল হৈ যাব। আৰু ইফালে আছে আম, গৰমৰ দিন কাৰণে ধুনীয়াকৈ আম হেৰি কৰি দিছে। খাৰ দি অলপ, নহ'লে চদা হালধি দি। আৰু ধুনীয়াকৈ গাহৰি বনাই আছোঁ গৰমত। ৰাতি আজি খুব মজা হ'ব। আৰু তেলটো ধুনীয়া গৰম হৈছে। এতিয়া আকৌ অলপ মাৰি দিম লাৰি। এনেকৈ 5 মিনিট থকাৰ পাছত তেতিয়া পূৰা অকণমান ক'লা ক'লা হ'ব। তেতিয়া আদা নহৰুটো দিম। আদা নহৰুটো দি আকৌ 5 মিনিটৰ কাৰণে ঢাকনটো মাৰি দিম, যাতে আদা নহৰুটো ধুনীয়াকৈ সোমাই যায়। আৰু এতিয়া
নিমখটো আপোনালোকৰ মৰ্জিমতে দিব, বেছিকৈ বেছি দিব, কম খাই কম দিব। আৰু আনটেঙা Hanya beda, ada nomor beda. Di menit pisau untuk lighting itu nah एकदम लोग ना हमें खाई दो आलू इनके लाइले भांगी जो ऐसे देखा दिसे नहीं fry karo koi sagi lagi rokam pan dilo rokam pani dilo nai rokam pani dilo rokam pani dilo aru to lai dilo দেখছে কি ধুনীয়া এতিয়া অকণমান এনেকৈ ঢাকোন মাৰি দিম আকৌ তেতিয়াহ'লে মাংসটো ধুনীয়াকৈ সিজি যাব বেছি নহয় 2 মিনিটমান ঢাকোন মাৰি থৈ দিয়া 2 মিনিট হৈ গ'ল আকৌ লাই দিম দেখিছে কিমান গ্ৰেভি হ'ব ধৰিছে পিঁয়াজটো গলি গৈছে ধুনীয়াকৈ আৰু এতিয়া অকণমান টেষ্ট কৰি চাওঁ ফাৰ্ষ্ট
কি ধুনীয়া কালাৰ আহিছে চব টেষ্ট কৰি চাওঁ অলপ টেষ্ট কৰি চাওঁ এই বিচৰা হা এতিয়া অকণমান ভিৰ হ'ব দিওঁ ভিৰ আছে পানী অকণমান দিওঁ এতিয়া অকণমান পানী দি দিছোঁ পানী দিয়াৰ পাছত অৰিজিনেল টেষ্টটো আহি যাব তেল উঠছে আৰু ইয়াতকৈ বেছি পানী নিদিওঁ এতিয়া উতলি থাকক এনেকৈ উতলি থাকক এতিয়া অলপ এতিয়া উতলি থাকক আকৌ ঢাকন মাৰি দিব 10 মিনিট চাওক ধুনীয়া গ্ৰেভিটো হৈ গৈছে গৰম কৰি পেলাই নিদিম এতিয়া এনেকৈ উতলি থাকিব দিম তাৰপিছত খাম এনেকৈ উতলি থাকক 5 মিনিটমান এতিয়া উতলি থাকক ধনিয়া পাত ধনিয়া পাতটো দি দিলোঁ এতিয়া অলপ টাইম ল' ফ্লেম উতলি থাকক তেতিয়াহ'লে পানীটো বহুত হৈ নাযায় মানে ভাপ নহয় মিলাই দিছোঁ মানে আৰু ফাইনেলি আমাৰ মাজত গাহৰি হৈ গ'ল বনোৱা আৰু এইটো হৈছে গ্ৰেভিটো কালাৰটো কেমেৰাত কেনেকুৱা আহিছে নাজানো কিন্তু ইয়াতে ধুনীয়া কালাৰ আহিছে আপোনালোকে এনেকৈ ঘৰতে ইমান সুন্দৰকৈ গাহৰি বনাই খাব পাৰে নৰসিংহৰ লগত এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰি মোক জনাব আৰু যদি ভিডিঅ'টো আজি চাই আপোনালোকে অলপ হ'লেও শিকিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু বন্ধুবৰ্গকো অলপ শ্বেয়াৰ কৰি দিবচোন কাৰণ আৰু বেছি ছাবস্ক্ৰাইবাৰ নালাগে 60টামান ছাবস্ক্ৰাইবাৰ হ'লেই হ'ল 1K হ'বলৈ গৈ আছে আৰু আপোনালোকে অকণমান ছাপোৰ্ট কৰক তেতিয়াহ'লে আগন্তুক দিনত বঢ়িয়া ধুনীয়া ধুনীয়া ভিডিঅ' কিছুমান মই লৈ আহি আছোঁ আৰু এতিয়া গেছটো অফ কৰি দিলোঁ দি এখন কাঁহী দি নামাৰোঁ কাৰণ এখন কাঁহীত মিক্স কৰা মাংসটো আছিল বেলেগ এখন কাঁহী মাৰি দিছোঁ কাঁহীখন লেতেৰা নহয় মানে আদা নহৰু থৈছিলোঁ যে সেইকাৰণে দাগি হৈ গৈছে বগা বগা আৰু ফাইনেলি আমাৰ মাজত গাহৰি হৈ গ'ল আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই